নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম যদি আপোনালোকে যদি PM কিষাণৰ ফালৰ পৰা যদি টকা পাই আছে বা 14 নম্বৰ কিস্তিৰ যদি টকা পাবলগীয়া হৈ আছে তেনেহলে অসম চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰিছে যিটোত আপোনালোকে 14 নম্বৰৰ কিস্তি যদি পাবলগীয়া আছে আপোনালোকে সোনকালে 14 নম্বৰৰ কিস্তিৰ টকা একো অসুবিধা নোহোৱাকৈ পাব ইয়াত প্ৰথমে আপোনালোকে অসম চৰকাৰৰ যেটো নটিফিকেশ্যন জাৰি কৰিছে সেই নটিফিকেশ্যনটো চাবলৈ আপোনালোকে অসম চৰকাৰৰ যেটো ফেসবুক পেজ মাইগভ আসাম তাত এটা নটিফিকেশ্যন দিছে ইয়াত দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ তালিকাভুক্ত যোগ্য কৃষকসকলৰ বাবে প্ৰতিখন জিলাত আয়োজিত হৈছে PM কিষাণৰ বিশেষ শিবিৰ অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা শিবিৰ স্থাপন কৰিছে য'ত আপোনালোকৰ অসুবিধাসমূহ দেখাব পাৰিব যদি কিবা আপোনালোকৰ যদি অসুবিধা হৈ আছে অসুবিধাৰ কাৰণে যদি আপোনালোকৰ PM কিষাণৰ টকা পইচা পোৱা বন্ধ হৈ আছে ইয়াত আপোনালোকৰ অসুবিধাসমূহ ঠিক কৰিব পাৰিব ইয়াত কি দিছে ইয়াত চাই লওক PM কিষাণৰ আঁচনিৰ 14 নম্বৰ কিস্তিৰ ধন লাভ কৰাত সহায়ক হোৱাকৈ PM কিষাণ বিশেষ শিবিৰ 12 পৰা 19 জুন 2023 চনত অৰ্থাৎ 12 পৰা 19 জুনৰ ভিতৰত বিশেষ শিবিৰ পাতিব এই শিবিৰত আপোনালোকে কি কাম কৰিব পাৰিব শিবিৰলৈ আহোঁতে লগত আনিবলগীয়া নথিপত্ৰ আধাৰ কাৰ্ড PM কিষাণৰ আঁচনিৰ অধীনত ধন লাভ কৰা বেংক পাছবুক আধাৰ সংলগ্ন মোবাইল নম্বৰ অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডখন নিব লাগিব PM কিষাণৰ আঁচনিৰ যেটো টকা পইচা পাই আছে আপোনাৰ বেংক একাউণ্ট তাৰ পাছবুকখন লৈ যাব লাগিব আৰু আধাৰ কাৰ্ডত যি মোবাইল নম্বৰটো আপোনাৰ লিংক হৈ আছে সেই মোবাইল নম্বৰটো লগত নিব পাৰিব লগত লৈ যাব লাগিব ইয়াত উপলব্ধ সুবিধাসমূহ কি আপোনালোকে ইয়াত সুবিধা কামবোৰ কৰিব পাৰিব KYCৰ কাম সম্পাদনৰ সুবিধা বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংলগ্নকৰণৰ সুবিধা প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে প্ৰয়োজনীয় কাম সম্পাদন সুবিধা সক্ষম আধাৰ সংযুক্ত বেংক একাউণ্টৰ খোলাৰ সুবিধা অৰ্থাৎ আপোনালোকে ইয়াত KYCও কৰিব পাৰিব বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংলগ্নৰ সুবিধা অৰ্থাৎ আপোনালোকৰ DBTৰ যি আধাৰ কাৰ্ডৰ লিংক থাকে আপোনাৰ বেংক একাউণ্টত আধাৰ কাৰ্ডটো লিংক কৰি দিব তাৰপিছত হস্তান্তৰৰ বাবে প্ৰয়োজনীয় কাম সম্পাদনৰ সুবিধা আপোনালোকৰ যিকোনো কাম লগালগ কৰি দিব তাৰপিছত সক্ষম আধাৰ সংযুক্ত বেংক একাউণ্ট খোলাৰ সুবিধা যদি আপোনালোকৰ বেংক একাউণ্টত কিবা অসুবিধা আছে নতুনকৈ আপোনালোকক বেংক একাউণ্ট খুলি পেলাই আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাই দিব তাৰপিছত দেখিব পাইছে সবিশেষ জানিবলৈ যোগাযোগৰ ঠিকনা সংশ্লিষ্ট জিলা উপায়ুক্ত কাৰ্যালয় ৰাজহুৱা চক্ৰ বিষয়া কাৰ্যালয় জিলা কৃষি বিষয়া কাৰ্যালয় মহকুমা কৃষি বিষয়া কাৰ্যালয় কৃষি সখী গাঁও প্ৰধান অৰ্থাৎ আপোনালোকে 12 পৰা 19 জুনৰ ভিতৰত যিকোনো আপোনালোকৰ PM কিষাণৰ যদি আপোনালোকৰ কিবা অসুবিধা হৈ আছে এই বিশেষ শিবিৰতে ঠিক কৰিব পাৰিব আজিৰ ভিডিঅ' ইমানেই ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট কৰি পেলাই জনাব আৰু অসম টেক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ সৰু সুৰা আপডেটসমূহ পাই থাকিবৰ কাৰণে